নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব। বন্ধু বান্ধৱীসকল বৰ্তমানে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা মেঘ মল্লাৰ ধাৰাবাহিকখনত ৰুণ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃততে কোন, তেওঁৰ ঘৰ ক'ত, তেওঁৰ শিক্ষাগত অৰ্হতা কিমান সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত। তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল ৰুণৰ প্ৰকৃত নাম হৈছে হিমাক্ষী কলিতা। তেওঁৰ ঘৰ পলাশবাৰীত। বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। ৰুণৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক আৰু এটা ভায়েক আছে। দেউতাকৰ নাম কৃষ্ণ কলিতা, মাকৰ নাম জুৰিমণি দেৱী। হিমাক্ষী কলিতাৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰে প্ৰাথমিক চানমাৰী হাইস্কুলৰ পৰা আৰু BA কমপ্লিট কৰিছে গুৱাহাটী সন্দিকৈ বালিকা মহাবিদ্যালয়ৰ পৰা। বন্ধু বান্ধৱীসকল হিমাক্ষী কলিতাৰ প্ৰফেশ্যন হ'ল এক্টিং আৰু মডেলিং। হিমাক্ষী কলিতাই কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল। তাৰ ভিতৰত কেইখনমান হ'ল পৰিণীতা, ৰাধিকা, মনগীত, বৈদেশী আৰু বৰ্তমানে মেঘ মল্লাৰ ধাৰাবাহিকত ৰুণ চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু তেওঁৰ অভিনয় চাই কেনে পাইছে কমেণ্ট কৰি জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'ৰ সৈতে লগ হ'ম। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।